এভৰিৱান মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো লৈ আহিছোঁ বিহু কৰ্মশালাৰ পৰা। আজি বিহু কৰ্মশালা এখন সন্মুখতে আমাৰ ঘৰৰ সন্মুখতে হৈ আছিলে, তাকে অলপমান চাবলৈ গ'লোঁ আৰু আপোনালোককো বোলো দেখুৱাই দিওঁ। আৰু ইমানেই ভাল লাগিছে নহয়, ল'ৰা ছোৱালীখিনি ইমান ধুনীয়াকৈ শিকিছে। যোৱা বছৰো আছিলে, যোৱা বছৰ মই ছোৱালীক দিছিলোঁ, কিন্তু এইবছৰ ছোৱালী অকণমান অসুবিধা হৈ থকাৰ কাৰণে দিব নোৱাৰিলোঁ। তাকে বোলো চাই আহোঁ আৰু লগতে আপোনালোককো দেখুৱাই দিওঁ। ইমান ধুনীয়া লাগিছে ন বিহু মানে কৰ্মশালা পদক্ষেপটো কিন্তু বহুত সুন্দৰ পদক্ষেপ এটা তেওঁলোকে লয় প্ৰতি বছৰে। আৰু আমাৰ বিহু বুলি ক'লে সমগ্ৰ অসমতেই মানে উজনিৰ পৰা নামনিলৈ উদলি মুদলি হৈ থাকে।